বস্তু আছে মাত্ৰ 100 মানে 100টা ছাবস্ক্ৰাইব বহুত মজা লাগিছে বহুত মজা মানে এতিয়া বলক কেকটো কাটোঁ মানে বলক বহুত মজা লাগিছে বহুত এতিয়া সোমাইছে মানে 5টা হেৰি চালক মানে এতিয়া বহুত মজা লাগিছে আৰু কেক মানে হেৰি কেক কাটোঁ মজা লাগিব ভিডিঅ'টো আমি বনাইছোঁ দে আমি ইও আছে লগত মানে 100টা ছাবস্ক্ৰাইব পুৰা ফুটি কেক কাটোঁ বলক নামঘৰৰ কাৰণে মানে তামোল চামোল মানে হেৰি কৰিলে মানে কিবা গুৱা পানী দিব লাগিব নাই মানে হেৰি দিছোঁ নামঘৰত মানে কিবা দিছোঁ ভাল লাগিছে ন মনটো তো এতিয়া আমাৰ তামোল চামোল মানে গুচাই আছে ফুলটো আহি যায় নহয় মানে কলপাত চলপাত আনিলোঁ পানী আছে ৰাতি অলপমান কিবা ভয় লাগিছে মানে এতিয়া 6টা বাজিছে পূৰা মজাকৈ ভালকৈ আধা হোৱাই নাই আপোনালোকে ধৰিব পাৰিছে মোবাইলত ধৰিব নাই পাব কপালটো মই এতিয়া মজাকৈ ধুই লওঁ তাৰপৰা আৰু এই নামঘৰত যাম যে নামঘৰত মানে গুৱা পাণ্ডা দিছোঁ কেকটো আমাৰ ঘৰত কটা নহ'ল আমাৰ ঘৰত মানে মানুহ নাই এতিয়া তাৰপৰা এইটো কি বুলি কয় আমি ৰাজঘৰলৈকে আহিলোঁ যোনটো মোৰ লগত আছিলে যে ল'ৰাটো এতিয়া আমি কেকটো কাটি লওঁ বোলক কেক মানে আমি বেছি দামী কেক অনা নাই 500 কেক এটা আনিছোঁ মানে সেই 10 টকীয়া কেক এটা আনিছোঁ চকোবাৰ এটা আনিছোঁ তাৰপিছত দা চাল লৈছোঁ পুৰা কাটিবৰ কাৰণে এইবোৰ বস্তু দাহে কাটিলে ভাল লাগে দেখিবলৈ ন মানুহবোৰে ভাবে বাপৰে বা এইটো মানুহে কি বে সেইটো কাৰণে দাহে কাটিলোঁ আৰু চকোবাৰ এটা জাষ্ট এনেই নিয়মটো কৰিছোঁ আৰু ভাল লাগে ন তো কেক চেক কাটিলোঁ এতিয়া আকৌ আমি নামঘৰৰ কাৰণে এতিয়া ওলালোঁ আৰু নামঘৰত যোৱাৰ আগত কেকটো খাই লওঁ ফাৰ্ষ্ট মানে আপোনালোকে খাওক আৰু নে কি আপোনালোকে ছাপোৰ্ট কৰিছে তাৰপিছত মই কেক চেক খালোঁ তো এতিয়া আকৌ নামঘৰৰ কাৰণে যাব লওক তো মানে আমি মানে কিবা কিবি এইবোৰ ল'লোঁ তাৰপৰা চুৰিয়াখন মানে নামঘৰত পিন্ধিমগৈ তাৰপৰা মাহঁতি এতিয়া পূৰা মজাকৈ নামঘৰলৈ গৈ আছোঁ তো মানে ইয়াত কি ধূপ আছে চাকি আছে তামোল আছে কিবা আছে তো বলক 100 ছাবস্ক্ৰাইব হ'ল বনটো বহুত মজা লাগিছে আৰু চাকি গছো দিম বুলি কৈ থৈছিলোঁ 100 ছাবস্ক্ৰাইব হ'লে এতিয়া বলক মজাকৈ এতিয়া নামঘৰত পামগৈ তাৰপিছত নামঘৰত গীতখনহে দেখাম আৰু আজিলৈ আপোনালোকক নেক্সট ভিডিঅ'ত মানে দেখাই আছোঁ তো মানে এতিয়া চুৰিয়াটোৱে মানে পিন্ধিলোঁ মই পিন্ধিলোঁ আৰু ই পিন্ধি আছে ই ৰাজ চিনি পাই ই আমালোকৰ চৰ্ট ফিল্ম বনাইছিলে মানে কোনো এইটো আছিলে এইটো ওলাইছিলে এইটো চিনি পাইছে নাই বাৰু চিনি পাইছে চাগে এইটো মানে এইটো মানে বিটু বুলি কয় আপোনালোকে দেখিছে চাগে তেতিয়া মজাকৈ নামঘৰত চাকি দিলোঁ তেতিয়া বলক মজাকৈ হেৰি আৰু মানে শাস্ত্ৰ চাস্ত্ৰ পঢ়িলে তাৰপৰা এয়া মানে পূৰা মানে পূৰা হেৰি আৰু তোমাৰ দিয়াচ এই বন্দনা কেনেকুৱা চলি কৰি দিওঁ হয় নি মই তেনেকুৱা মই তাইক সঁচাকৈ ভাল পাইছিলোঁ হ'লে তো আজিলৈ ভাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব 100 ছাবস্ক্ৰাইব হ'ল না মনটো ভাল লাগিছে কাৰণে এটা মানে ব্লগ বনাইছিলোঁ তো বাই বাই লগ পাম নেক্সট ভিডিঅ'ত